নমস্কাৰ। অবিৰত উন্নতিৰ জাপানী দৰ্শন কাইজেন দ্য চিৰ্কিট অৱ দ্য ৰাইজিং ছান এখন কাইজেন দৰ্শনৰ আধাৰত লিখা সদ্য প্ৰকাশিত গ্ৰন্থ। গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে গুৱাহাটীৰ অগ্ৰণী প্ৰকাশন প্ৰতিষ্ঠান ৰেখা প্ৰকাশনে। কাইজেন ধাৰণাৰ বিষয়ে 16টা অধ্যায় সামৰি গ্ৰন্থখন যুগুত কৰা হৈছে, য'ত কাইজেনৰ উৎপত্তি, কাইজেন দৰ্শন, কাইজেনৰ 5টা উৎপাদান, কৰ্মক্ষেত্ৰত কাইজেন, PDCA চক্ৰ, কাইজেনৰ আহিলা আৰু কৌশল, ব্যক্তিগত বিকাশত কাইজেন ইত্যাদি দিশবিলাক সামৰি ভাৰতীয় দৰ্শন আৰু কাইজেনৰ ওপৰত আলোকপাত কৰি গ্ৰন্থখনৰ সামৰণি মৰা হৈছে। কাইজেন দৰ্শনৰ মৌলিক কথাৰ বিষয়ে আলোচনা কৰোঁতে কাইৰাৰ কাইজেন যাত্ৰা নামৰ এক কল্পিত কাহিনী লোৱা হৈছে, য'ত কাইৰা নামৰ এজনী কিশোৰীয়ে জীৱনত নানা ঘাত প্ৰতিঘাতৰ মাজত কেনেকৈ কাইজেন ধাৰণা গ্ৰহণ কৰিবলৈ শিকিছিল আৰু আত্মকোষ সাধন কৰিছিল সেই বিষয়ে বৰ্ণনা কৰা হৈছে। কাইজেন হ'ল এনে এক ৰূপান্তৰকাৰী ধাৰণা যাৰ শক্তি আপোনাৰ জীৱনলৈ বৈপ্লৱিক পৰিৱৰ্তন আনিব পাৰে। আপুনি বাৰু কাইজেন শব্দটো শুনিছেনে? এই ধাৰণাৰ বিষয়ে জানিলে পৰিৱৰ্তনৰ কাৰণে ল'বলগীয়া বাস্তৱ পদক্ষেপ ৰূপায়ণ কৰিবলৈ শক্তি আহৰণ কৰিব। কাইজেন হ'ল এক জাপানী শব্দ যাৰ অৰ্থ হ'ল অবিৰত উন্নতি। এই দৰ্শনে সময়ৰ লগে লগে সৰু সৰু বৰ্ধিত উন্নতি অবিৰতভাৱে কৰাৰ কথা কয়। দৈনিক 1% উন্নতিও সমগ্ৰ বছৰটোত এক যৌগিক উন্নতি সাধন কৰিব পাৰে। যদি আপুনি জীৱনলৈ কাইজেন প্ৰয়োগ কৰিব বিচাৰে, তেন্তে এনে ধৰণৰ পদক্ষেপ লওক, যেনে আপোনাৰ সক্ষমতাৰ দিশকেইটা বাছি লওক, যিটো হ'ব পাৰে আপোনাৰ স্বাস্থ্য, উৎপাদনশীলতা অথবা আপোনাৰ সম্পৰ্কবোৰ। ধৰক আপুনি সুস্বাস্থ্যৰ বাবে আপোনাৰ খাদ্য প্ৰণালীত পৰিৱৰ্তনৰ কথা ভাবিছে। ইয়াৰ কাৰণে আপোনাৰ সমগ্ৰ খাদ্যাভ্যাসত পৰিৱৰ্তন অনাৰ বিপৰীতে সৰুকৈ আপোনাৰ নিয়ন্ত্ৰণাধীন পৰিৱৰ্তন, যেনে এগিলাচ অতিৰিক্ত পানী খোৱা। এই সৰু সৰু পদক্ষেপ লোৱাটো সহজ। দ্বিতীয়টো হ'ল এটা অভ্যাস গঢ়ি তোলা। এই ক্ষেত্ৰত মূল চাবিকাঠি হ'ল দৃঢ়তা বা কনচিষ্টেন্সি। এখন দৈনিক ৰুটিন তৈয়াৰ কৰি লওক, যাতে আপোনাৰ সৰু সৰু পৰিৱৰ্তনবোৰ আপোনাৰ দৈনন্দিন জীৱনৰ লগত যোগ হৈ পৰে। আপোনাৰ উন্নতিৰ খতিয়ান লওক আৰু সৰু সৰু জয় উদযাপন কৰক। ডায়েৰী লিখা, অভ্যাস স্তূপীকৃত কৰা অৰ্থাৎ হেবিট ষ্টেকিং ইত্যাদি ব্যৱস্থাবোৰ এই ক্ষেত্ৰত অবিশ্বাস্যভাৱে ফলপ্ৰসূ। কাইজেন কেৱল ব্যক্তিগত বিকাশৰ ক্ষেত্ৰতেই নহয়, ব্যৱসায়িক ক্ষেত্ৰতো বহুলভাৱে ব্যৱহাৰ হৈ আহিছে। টয়োটাৰ দৰে কোম্পানীয়ে তেওঁলোকৰ অভাৱ তথা ঘাটিবোৰ উন্নত কৰিবলৈ কাইজেন ধাৰণা মানি চলি ইয়াৰ পদ্ধতিবোৰ সুবিন্যস্ত কৰি তুলিছিল। কাইজেনৰ এটা আটাইতকৈ শক্তিশালী দিশ হ'ল ই গন্তব্যস্থানতকৈ যাত্ৰাপথৰ ওপৰতহে বেছি গুৰুত্ব প্ৰদান কৰে। ই আমাক বৃদ্ধি আৰু বিকাশৰ পদ্ধতিৰ মৰ্ম উপলব্ধি কৰিবলৈ প্ৰেৰণা বা উৎসাহিত কৰে। কাইজেন হ'ল এক মানসিক পৰিৱৰ্তন আৰু এই পৰিৱৰ্তনে আমি আমাৰ লক্ষ্য আৰু উদ্দেশ্যৰ দিশলৈ কেনেকৈ আগবাঢ়ি যাম তাৰ বিষয়ে বিশদ পাৰ্থক্য আনি দিব পাৰে। শেষ লক্ষ্যপ্ৰাপ্তিত আমি উদযাপন কৰাৰ পৰিৱৰ্তে আমাৰ সৰু সৰু দৈনিক বিকাশত আনন্দ লাভ কৰিবলৈ শিকিব লাগে। সফলতা সৰু সৰু অবিৰত কাৰ্যৰ আধাৰত নিৰ্মিত হয়, অৰ্থাৎ Success is built on the foundation of small consistent action. আহকচোন আমি কাইজেন দৰ্শনৰ বিষয়ে এই গ্ৰন্থত উল্লেখ কৰা কথাবোৰ পঢ়োঁ।